মোৰ চেনেলৰ অন্য এটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি যিহেতু দীপাৱলী, সেয়ে আপোনালোকলৈ পোহৰৰ উৎসৱ দীপাৱলী অলেখ শুভেচ্ছা যাচিলোঁ। আপোনালোকৰ জীৱনবোৰ যেন ৰঙেৰে ভৰি পৰে সেই আশাৰে আপোনালোকক বাহিৰৰ পৰিৱেশটো অলপ দেখাবলৈ চেষ্টা কৰিম। কেনে পালে জনাব। লগ পাই আছোঁ অলপ পিছত। ৰেডি হৈ মই আহি গ'লোঁ পদূলি মুখত। ধুনীয়াকৈ আপোনালোকক বাহিৰৰ পৰিৱেশটো দেখাবলৈ চেষ্টা কৰিছোঁ। চাওকচোন কি ধুনীয়া লাগিছে পৰিৱেশটো, একদম কি কম নহয়নে বাৰু। বিৰাট ভাল লাগে মোৰ দেৱালী বুলিলে লাইটছবোৰ চাই একদম মনবোৰ একদম বিৰাট ভাল লাগে নহয়নে বাৰু। তেনেকৈ অলপ লাইটবোৰ লগালোঁ, তাৰপিছত ডিয়াজবোৰ লগালোঁ। আজি বেছিকৈ চাকি জ্বলোৱা নাই আৰু তেনেকৈ যিহেতু দ্বিতীয়টি দিন, তো তেনেকৈ অলপ কমকৈ চাকি জ্বলাওঁ আৰু 10 জ্বলাইছোঁ। ভিতৰতো জ্বলাইছিলোঁ, তেনেকৈ আৰু ভিডিঅ' কৰা নহ'ল। তেনেকৈ লাইটছবোৰে লগাইছোঁ আৰু ইমান ভাল লাগে একদম। তাৰপিছত তেনেকৈ আৰু তাতে অলপমান এতিয়া ওলাই আহিলোঁ ৰাস্তাৰ ফালে অলপমান ফুৰিবলৈ। যিহেতু ৰাস্তাত একদম পোৱালিবোৰ চাওকচোন বম চম ফুটাই আছে, তেনেকৈ ৰাস্তাবোৰ চাই ভাল লাগে। এয়া ৰাস্তাৰ কাষতে এঘৰ মানুহৰ ঘৰত ইমান ধুনীয়াকৈ বিল্ডিংটো সজাইছিল নহয়, একদম চাই কিনে একদম ভাল লাগি গৈছিল আৰু তাৰপিছত ভিডিঅ' কৰিলোঁ। তাতে এনেকৈ মেইন ৰোডতো অলপ গ'লোঁ। তাৰপিছত চাওকচোন ইমান ধুনীয়াকৈ ডেক'ৰেশ্যন কৰিছে, বাঁহৰ হেঙাৰতে আলাই দিছে, তথাপিও ভাল লাগিছে। তাৰপিছত উভতি আহি ঘৰত আকৌ ফুলজাৰি জ্বলাই একদম কলগছ জ্বলাবলৈ গৈছোঁ। মইতো নোৱাৰোঁ, তেনেকৈ মাকে ক'লোঁ আৰু তুমিয়ে জ্বলাই দিয়া বুলি। তাৰপিছত এয়া মায়ে কলগছ জ্বলাবলৈ গৈছে। কলগছ মানেতো কিটকেট নে কি আছিল, তেনেকৈ নামবোৰ ভালকৈ নাজানো আৰু তেনেকৈ এয়া ফুলজাৰি জ্বলাই অলপ এনজয় কৰিলোঁ আৰু তেনেকৈ আৰু ফুলজাৰিয়ে মেইন নহয়নে বাৰু। আৰু ফটো চটো উঠোঁ আৰু তেনেকৈ এয়া কলগছ জ্বলাইছে দেই। আকৌ এবাৰ আহি গ'লোঁ একদম ফুলজাৰি জ্বলোৱাত। আজি যিহেতু দ্বিতীয় দিন, পূৰা একদম ফুল এনজয় কৰিছোঁ নহয়নে বাৰু, কৰিবতো লাগিবই। আকৌ এবাৰ আপোনালোকক সকলোলৈ হেপী দিৱালী। আপোনালোকৰ জীৱনৰ সকলোবোৰ সুখ যেন ভৰি পৰে, ভগৱান শ্ৰীৰামৰ আশীৰ্বাদ যেন আপোনালোকৰ জীৱনত সকলোৰে পৰে। এয়া এতিয়া মই ড্ৰেছ চেঞ্জ কৰি ল'লোঁ। ভিডিঅ'টো ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰিব। বাই বাই গাইজ।